নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ইখামে অন্য এটি নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰেচিপি ভিডিঅ' এটা বনাই দেখাম আপোনালোকৰ আগত। ৰেচিপিটো হৈছে গাহৰি মাংস আৰু কচু থুৰ। তেনেহ'লে পলম নকৰোঁ, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰীত ৰুই থোৱা আহিনীয়া কচুৰ থুৰ কেইডালমান বুটলি আনিলোঁ আৰু মাকাত পাত কেইখিলামান আৰু খয়হম মছলা পাত দুখিলামান। এইখিনি কচু থুৰ মই গাপতে সিজিবলৈ দিম আৰু এইখিনি গাহৰি মাংস কালিয়ে আনি থোৱা, সেইকাৰণে মই মাংসখিনি উতলা গৰম পানী এবাৰ ধুই ল'ম আৰু মই কুকাৰটোত কচুখিনিত অকণমান গৰম পানী দিছোঁ জাষ্ট সিজিবলৈ, যাতে লাগি নধৰে। মাংসখিনি মই তেল নিদিয়াকৈ প্ৰথমতে ভাজি লৈছোঁ আৰু ইয়াতে মই এতিয়া দিম শুকান জলকীয়া গুড়ি। জলকীয়া কিনি আনি পিচি থৈ দিছোঁ ঘৰতে, সেই এনেকুৱা শুকান জলকীয়া গুড়ি দিছোঁ। এনেকৈ মাংসখিনি অকণমান দেৰি মই সিজিবলৈ দিম, নিমখ দি দিছোঁ। ইয়াতে মই দিম তেজপাত দুখন, তেল ওলাবলৈ দিম। এতিয়া ঢাকি থ'ম। মাংসখিনিৰ পৰা অকণমান তেল ওলাবলৈ আৰম্ভ কৰিছে। মই এতিয়া অকণমান গৰম পানী দিম ভালদৰে সিজিবলৈ, যিহেতু তেল দিয়া নাই। কচুখিনি হৈ গ'ল। বাতিতে মই আদা নহৰু খুন্দি ল'ম। মই খুন্দুনাত খুন্দি বেয়া পাওঁ, সেইকাৰণে মই বাতিতে খুন্দি লওঁ, চমুতে হৈ যায়। আৰু এতিয়া মাংসখিনি অকণমান সিজিলে, মানে 70% সিজিলে আৰু সিজাৰ পিছত মই ইয়াতে বইল কৰি লোৱা কচুখিনি দি দিম। আপোনালোকে যদি কচু খাই ভাল পায় তেতিয়া অলপ সৰহকৈও দিব পাৰে, মই অকণমান কমকৈ দিছোঁ। ইমান গৰমত বেছি মানে কাটি থাকিবলৈ মন নগ'ল, সেইকাৰণে অকণমান কমকৈ লৈ আহিলোঁ। আৰু মানুহ আমি 3জনহে। পানীখিনি কমি গৈছিলে, সেইকাৰণে উতলা গৰম পানী মই আৰু অকণমান বাকি দিলোঁ আৰু মাংসখিনি আৰু অলপ ভালকৈ সিজক আৰু অকণমান কোমল হওক বুলি, যিহেতু বইল কৰি লোৱা নাই। এতিয়া মই ইয়াতে দিম থেতেলিয়াই লোৱা আদা নহৰু। মছলা মই বেছি ব্যৱহাৰ নকৰোঁ। তাৰ পাছতে মই ইয়াত দিম খুন্দি লোৱা মাকাত পাত। আপোনালোকে মাকাত পাত নাথাকিলে বেলেগ মছলাও বন মছলাও দিব পাৰে। তাৰপাছত দিলোঁ খয়হম। ইয়াতে মান ধনিয়া মই দিয়া নাই, আপোনালোকে যদি ইচ্ছা কৰে ব্যৱহাৰ কৰিব পাৰে। মই দিয়া নাই, ছিঙি থাকিবলৈ মন নগ'ল, ৰ'দটো ইমান চোকা। ফাইনেলি ৰেডি হৈ গৈছে, নমাব পৰা হৈ গ'ল। দেখি কেনেকুৱা লাগিছে জনাব নেপাহৰিব। খাম লাগিছেনে নাই। যিসকলে গাহৰি মাংস খাই ভাল পায়, মইতো বাৰু বহুত ভাল পাওঁ খাই। কচু থুৰ লগত আপোনালোকে আগতে সিজাই খাইছেনে নাই কমেণ্ট কৰি জনাব নেপাহৰিব। যদিও খাইছে কেনেকুৱা পায় সেইটোও জনাব। এয়া মই বাতি এটাত উলিয়াই লৈছোঁ। কচু থুৰি আৰু গাহৰি মাংস, কি মজা। মছলা একো দিয়া নাই, খৰিচাও দিয়া নাই, মাত্ৰ দিছোঁ কচু থুৰি, আদা নহৰু, মাকাত পাত আৰু খয়হম। এয়া হৈ গ'ল ৰেডি। দেখি ভাল লাগিছেনে নাই, মানে খাম লাগিছেনে নাই, যদি লাগিছে কমেণ্ট কৰি জনাব। আপোনালোকে এদিন এনেদৰে সিজাই খাই চাব। খাই পাইছে যদিও খাই চাব, নাই পোৱা যদিও খাই চাব। কচু থুৰি ঠাইত আপোনালোকে কচুৰ বাও দিব পাৰে। মই এদিন কচুৰ বাও লগত সিজাই দেখাম বাৰু আপোনালোকক। মই কেতিয়াবা সিজাই খাওঁ তেনেকৈ। এতিয়া মই ভাত খাব লৈছোঁ। বিশেষ একো শাক লোৱা নাই, ভাজি বেলেগ আছে বনাই থোৱা। মই মাংস হ'লে বাকী বস্তুবোৰ খাই বেয়াই পাওঁ। মই লৈছোঁ গোলনেমু এটুকুৰা, তাৰপাছতে এইখিনি মচন্দৰী, নৰসিংহ আৰু পদিনা চাটনি ঘৰতে আছিলে, পটককৈ চাটনি বনাই ল'লোঁ কচুথুৰি ছিঙিব যাওঁতে। আৰু হ'ল এয়া ভোট জলকীয়া আচাৰ। আমাৰ ঘৰতে ভোট জলকীয়া আছিলে, ভোট জলকীয়া আচাৰ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। লগ পাম পৰৱৰ্তী এটি নতুন ভিডিঅ'ত। তেনে আজিলৈ আহোঁ, বাই বাই।